নমস্কাৰ ডিম্পুদাৰ এটা ভিডিঅ' খুবেই বেছি ভাইৰেল হৈ আছে ছোৱালীৰ ৰিলছ বনোৱাক লৈ মেকআপক লৈ নিশ্চয় আপোনালোকে চাইছে তথাপিতো পুনৰ আপোনালোকক মই আকৌ ভিডিঅ'টোৰ মাজৰ এটা মাত্ৰ অংশ অকণমান আপোনালোকক দেখাই দিছোঁ আপুনি এজনী ছোৱালী ৰিল চাইছে ৰিল চাই থাকে আৰু আপুনি যদি অৰিজিনেল এই ছোৱালীজনী দেখে ঠাই মানে তাইক আপুনি কেনেকৈ দৃষ্টিত চালে এইটো এই কাৰণে হৈছে যে আপুনি তাই ৰিল চাই আপুনি এটা বেলেগ এটা এক্সপেক্ট কৰিছিল বেলেগ এটা আশা কৰিছিল যে তাই ৰিলৰ দৰে ধুনীয়া হ'ব কিন্তু তাই ৰিলত তাই অৰিজিনেল তাইক দেখুৱাই নাই তাই 40টামান ৰিল বনাইছে তাৰে সবচে বেষ্ট যোনটোত লাইট এফেক্ট আহিছে যোনটো বেষ্ট আহিছে বা এফেক্ট দিছে কিবা দিছে এসোপা মেকআপ চেকআপ লগাই কিবা কিবি কৰি দিছে তো আপুনি সম্পূৰ্ণ এখন ফেক দুনিয়া চাই আছে ফেক ডিম্পুদাই ক'লে যে ছোৱালীবিলাকে মেকআপ কৰে বহুত আৰু বহুত ফিল্টাৰ ইউজ কৰে ৰিলছ এটা বনাওঁতে মানুহক মূৰ্খ বনাই আছে আৰু সকলোৱে জানেই ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সকলোতে ৰিলছ বনাওঁতে এডিট কৰিব পাৰি বা ফিল্টাৰ লগাব পাৰি নে তুমি ডিম্পুদাই এতিয়াহে জানিছা নেকি দেৰিকৈ সেইটো কৰিব পাৰে বুলি যিসকল মানুহে ফেচবুক ইনষ্টা ইউজ কৰে তেওঁলোকে আগৰ পৰাই জানে যে ছোৱালী মানুহেই হওক বা সকলোৱে ভিডিঅ' এটা বনাওঁতে ৰিলছ এটা বনাওঁতেনে ফিল্টাৰ ইউজ কৰে অকল ছোৱালী মানুহকেই পালানে তুমি ইমান মানে এনেকুৱাকৈ তুমি ভিডিঅ'টো বনালা যে ছোৱালীবোৰ দেখিবলৈ ভয়ানক দেখিলে ভয় লাগে যেন খাইহে পেলাব এনেকুৱা ৰিয়েকশ্যন কৰি দিলা তুমি কি ছোৱালীবিলাক ভয় লগা নেকি দেখিবলৈ ৰিয়েলত ফিল্টাৰ লগাইহে মানে ছোৱালীবোৰ দেখিবলৈ ধুনীয়া হৈছে কি কথা এইটো নে অকল ছোৱালী মানুহেহে ৰিলছ বনায় ল'ৰাবিলাকে ৰিলছ নবনায় নেকি অকল ছোৱালীয়ে বনায় ছোৱালীয়ে মেকআপ কৰে ছোৱালীয়ে এডিট মানে ফিল্টাৰ ইউজ কৰে তুমিওতো ৰিল বনোৱা তুমি নকৰা নেকি ফিল্টাৰ ইউজ সাধাৰণ কথা এইটো আৰু এটা কথা আমিতো বাহিৰত গৈ পেলাই ভিডিঅ' বনাব পৰা আমি ইমান ডাঙৰ মানুহ নহয় তোমালোকৰ দৰে তোমালোকৰ টকা পইচা আছে বাহিৰত গৈছা বহুত জেগাত গৈছা ফুৰিছা ডাঙৰ ইউটিউবাৰৰ কথা বেলেগ তোমালোকে বাহিৰত বিভিন্ন ধৰণেৰে ভিডিঅ' বনাব পাৰা কাৰণ তোমালোকৰ হাতত টকা আছে বাহিৰত গৈছা ফুৰিছা ভিডিঅ' বনাইছা আমিতো সৰু মানুহ আমাৰ সৰুকৈ আমি কিবা এটা ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে আৰম্ভ কৰিবলৈ হ'লে এতিয়া যিটো চলি আছে তোমালোকে যিটো সময়ত তোমালোকে ছাবস্ক্ৰাইবাৰ হওক বা ফ্ল'ৱাৰ হওক যিকোনো সময়ত তোমালোকে গোটাই লৈছিলা সেইকণ সময়ত ফেচবুকো ইমান ভিডিঅ'সমূহ চলা নাছিলে বা ইউটিউবতো চলা নাছিল এতিয়া যিহেতু হাজাৰ লাখ লাখ ভিডিঅ' ফেচবুক হওক ইউটিউব হওক ইনষ্টাত হওক কোনো নাচায় ভিউজ কম আহে চবৰে কণ্ডিশ্যন সেইটোৱে ইউটিউবত হওক ছাবস্ক্ৰাইব খুবেই কম হয় তাৰপৰা ইনষ্টাটো হওক সকলোতে কম সেইকাৰণে বহুতে আজিকালি এটা ট্ৰিক ইউজ কৰে যে আমাৰ চেনেলবোৰ গ্ৰ' হ'বলৈ প্ৰথমতে বা ফ্ল'ৱাৰ বা ছাবস্ক্ৰাইবাৰ বাঢ়িবলৈ আমি সকলোৱে প্ৰথমতে ৰিলছ বনাওঁ ৰিলছৰ জৰিয়তে ৰিলছবোৰ বহুত মানুহে চায় সেইকাৰণে প্ৰথমে ৰিলছ বনোৱা হয় ৰিলছটো ভাইৰেল হয় ভাইৰেল হ'লে ফ্ল'ৱাৰ বা ছাবস্ক্ৰাইবাৰখিনি আমালৈ আহে সেইকাৰণে সকলোৱে প্ৰথমতে ৰিলছ বনায় আচলতে এইটো ইমানো একেবাৰে সাংঘাতিক কথা নহয় যে ছোৱালীজনী দেখিবলৈ ভয় লগা সেইকাৰণে তাই মেকআপ কৰে আৰে তুমি ৰিয়েলত ছোৱালী দেখা নাই নে কি ছোৱালীয়ে হওক ল'ৰাই হওক চবেই ইনষ্টাগ্ৰাম হওক ইউটিউব হওক ফেচবুক হওক ভিডিঅ' মানে ৰিলছ বনাওঁতেনে প্ৰায়ে মানে 100ৰ 99%ই ফিল্টাৰ ইউজ কৰে অকল ছোৱালীয়ে নহয় ল'ৰায়ো কৰে ল'ৰাবিলাককো অকণমান মন কৰিবা অকল ছোৱালীয়ে নকৰে নহয় আচলতে বেয়া পাব নালাগে সঁচা কথাটো কৈছোঁ কাৰণ প্ৰথমতে কোনো ৰিলছৰ বাহিৰে বেলেগ ভিডিঅ' বনাবলৈ হ'লে কোনো মানুহ ফাৰ্ষ্ট আৰম্ভণিতে সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব এটা 3 ছেকেণ্ডৰ ভিডিঅ'ৰ পৰাহে ষ্টাৰ্ট কৰি 15-16 মিনিট 1 ঘণ্টা ধৰক সিমানৰখিনি ভিডিঅ' পাবগৈ পাৰিব প্ৰথম আৰম্ভণি তেনেকেই কৰিব লাগিব সকলোৱে কাৰণ সকলোৰে হাতত টকা নাথাকে বাহিৰত যাব ভিডিঅ' বনাব গতিকে বেয়াও পাব নালাগে মই মাত্ৰ মোৰ দৃষ্টিকোণৰ ফালৰ পৰাহে কথাখিনি কৈছোঁ যিটো কথা তুমি ক'লা আচলতে কোনো বেয়া পাব নালাগে মই যিখিনি ভাবিছোঁ সেইটো কৈছোঁ কাৰণ তোমাৰ ৰিয়েকশ্যনটো এনেকুৱা আছিল যেন ছোৱালীবোৰ ভয়ানক ছোৱালীয়ে মেকআপ কৰে তুমি এনেকৈ কৰিলে যেন চব ছোৱালীয়েহে কৰে মেকআপ ছোৱালীয়ে কৰে ফিল্টাৰহে ছোৱালীয়ে ইউজ কৰে ছোৱালীবোৰ ৰিয়েলত দেখাত ভয়ংকৰ তেনেকুৱা যেন মানে তোমাৰ যিটো এইটো যে কি কয় আৰু তোমাৰ সেইটো তুমি জানা তোমাৰ সেইটো পূৰা একদম তেনেকুৱা যেন লাগিছিল লেই চেই কৰা নিচিনা আচলতে সেইটো নহয় সকলোৱে ইউজ কৰে ফিল্টাৰ ফাৰ্ষ্ট টাইমত পেজটো তেতিয়াহে গ্ৰ' হ'ব তুমিতো জানা তুমি এজন পুৰণা ইউটিউবাৰ হয় বেয়া পাব নালাগে কথাখিনি ক'লোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ